মতা মানুহৰ জীৱনটো যে সঁচাকৈ মানিবলগীয়া নহয়নে? আচ্ছা ফুটা বহুত থাকে কিন্তু সদায় ভৰাব লাগে এটা ফুটাতে নহয়নে? তাকেহে কি কৰিবা একেটা ফুটাতে মাৰি 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 ফুটাডাল বহল হৈ গ'ল। তাকে মই চিন্তা কৰিছো ফুটাডাল বেছি বহল হৈ গ'লে মাৰিও ভাল নালাগে। प्यारी समझ गई। তাকে নতুন ফুটা এটালৈ চিন্তা কৰি আছো। আচ্ছা এতিয়া ভুলটো বুজিব নালাগে, মই মতা মানুহৰ এই কঁকালত মৰা বেলটোৰ কথাহে কৈছিলোঁ। ডবল মিনিং খেলিবলৈ আহক লেউৰি। সকলোৱে কয় ডেকা ল'ৰাবিলাক হেনো বোৱাৰী লভাৰ। কতা মোক দেখোন আজিলৈকে কোনোৱে পটোৱাই নাই, কিয়? মই দেখিব বেয়া নেকি? তই দেখিবলৈ বেয়া নহয়, দেখিবলৈ খুব ধুনীয়া। পিছে তোক ঘৰত থকা মতাটোৱে ভালদৰে দিব পৰা নাই মৰমটো। যদিহে দিব পৰা নাই তেতিয়াহ'লে মাতি দে আমাক, ঘৰত গৈ পেলি থৈ আহিমগে। যিজনে মোক সঁচা মৰম কৰিবা, সঁচা ভাল পাবা, সেইজনেলৈ যাম। দিয়া কমেণ্টত ক'বা কোনজনে মোক সঁচা ভাল পায় আৰু কোনে নিব পাৰে, আৰু মদ পানী খালেও মোক এৰিব নালাগিব। এটা মতা থাকোঁতেও আকৌ এটা মতালৈ যদি যাবলৈ বিচাৰিছা তেতিয়াহ'লে তোৰ মতাডালৰ সেইটো অকণমান বাৰু সৰু নেকি? মনটোৰ কথা কৈছিলোঁ, মনটো সৰু হ'বলা, মৰম চৰম নিদিয়ে নেকি ভালদৰে, সেইটোহে ক'লোঁ।